নমস্কাৰ মই এতিয়া কেএমসি থলুৱাৰ এটা ধুনীয়া ভিডিঅ' লৈ আহিছো এতিয়া মই কি কৰি আছো আপোনালোকে দেখিছে এটো ক্লোজ দেখাই দিয়া এটো কি কৰি আছো এইখিনি কি বাৰু কোনবাই ক'ব নেকি এইখিনি কি এইবিলাকে হৈছে ফুটছাই তাৰ মানে আমি যে জুই ধৰো বছৰটো এই ৰব দেখাই জুই ধৰো এই জুইৰ ফুটছাই বিলাক আমি বস্তাত ভৰাই ৰাখো আৰু ইয়াক পাচলিত আমি ব্যৱহাৰ কৰো এতিয়া আমি ফুটছাই বিলাক চালি আছো এঙা বিলাক চালি আকৌ তাৰ খুন্দি পেলাই গিদিকে খুন্দি পেলাই একদম ধুনীয়াকে আকৌ আমি সাৰ প্ৰয়োগ কৰো পুৰা এটা সাৰ প্ৰয়োগ কৰি দেখুৱাই দিয়া ওচৰ নাই এইখিনি আমি এতিয়া চালি থৈছো চালি পেলাই আমি আকৌ এইখিনি আকৌ খুন্দি পেলাই আকৌ চালিম এতিয়া চাওক এটো ইমান ধুনীয়া সাৰ হৈছে এটো ফুটছাই কোনোবাই ক'ব নেকি এখিনি ফুটছাই ৰ'দত শুকুৱাই দিম ইয়াক আমি জৈৱিক সাৰৰ লগত মিলাই দিম আমি বাৰ্মি কম্পোষ্ট গোবৰ সব মিক্স কৰি ইয়াতে সবজি কৰিম আৰু বৰ ধুনীয়া হয় গতিকে আপোনালোকেও যদি কোনোবাই খেতি কৰিছে সাদৰ ওপৰত তেতিয়াহ'লে আপোনালোকে জুই এই বস্তুটো পাবলৈ দিগদাৰ এই বস্তুটো মই নিজে থৈ দিছিলো কাৰণ মই জুই ধৰো যিহেতু এটা ঠাণ্ডা দিন অহাৰ লগে লগে মই জুই ধৰাৰ লগে লগে মই এঙাৰবিলাক ৰাখি দিওঁ ৰাখি বছৰত বস্তাত ভৰাই থৈ দিওঁ এইটো শুকাই যায় শুকাই যোৱাৰ পিছত ধুনীয়াকৈ চালনি মাৰি দিওঁ আৰু যিখিনি গোটা অৱশিষ্ট ৰৈ যায় এইখিনি আমি খুন্দি দিওঁ ধুনীয়াকৈ খুন্দি পেলাই মজা আছে ইয়াক মাটিৰ লগত মিলাই দিওঁ বৰ ধুনীয়া হয় এইটো মানে কিনিবলৈ পায় কিনাটো বহুত দাম হয় বস্তুবিলাক নিজে প্ৰস্তুত কৰি লোৱাৰ নিচিনা কেতিয়াও হ'বই নোৱাৰে গতিকে এতিয়া আপোনালোকে খেতি কৰিহে আছো আৰু এমাহৰ পিছতহে ইয়াৰ ৰিজাল্টটো আহিব গতিকে যিকোনো বস্তু এটা বাচ্চা জন্ম দিবৰ কাৰণে 9 মাহ 9 দিন লাগে আমি 1 মাহৰ পিছত আপোনালোকক মোৰ বাৰী ধুনীয়াকৈ দেখাই আছো আৰু এতিয়া আমাৰ সব ইনভেষ্ট হৈ আছে আমি সব বীজবিলাক অংকুৰিত হৈছে এতিয়া গতিকে আপোনালোকেও খেতি কৰক মজা আছে আৰু মোৰ পৰা অকমান উৎসাহ লৈ লওক মজা আছে বাই বাই